হাই হেল্ল' নমস্কাৰ আপোনালোকৰ সকলোলৈকে মোৰ মডি চেনেলত স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি ভিডিঅ'ৰ মেইন টপিক হৈছে মাকিক কেনেকৈ গাহৰি ফাৰ্মৰ পৰা দূৰত্ব ৰাখিব পাৰোঁ। গতিকে বন্ধুসকল, ভিডিঅ'খিনি স্কিপ নকৰাকৈ একেলগে চাই থাকিব আৰু যদি ভিডিঅ'খিনি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাৰিব, লগত বেল আইকন দবাই দিব যাতে মই অন্য এটা ভিডিঅ' আনিলে আপোনালোকে আগতীয়াকৈ পায়। তো বন্ধুসকল, ভিডিঅ'খিনি আৰম্ভ কৰোঁ। বন্ধুসকল, আজি মাকিৰ কাৰণে মই কি ব্যৱস্থা কৰি আছোঁ আৰু এইটো কৰি পিনি মই 100ত মিনিমাম 90% মই অলপ সকাহ পাইছোঁ। নহ'লে মাকিয়ে একদম পূৰা গাহৰি ফাৰ্মত পূৰা বিয়পি আছিলে। মই এইটো ইউজ কৰাৰ পৰা অলপ 90% মই কম দেখা পাইছোঁ। গতিকে আপোনালোকেও ইউজ কৰি চাব পাৰে মই কি ইউজ কৰোঁ। অকণমান 3 লিটাৰ পানীত অকণমান মই পটাছ দি দিওঁ। পটাছ দিয়া হৈ গ'ল। তাৰপিছত আপোনালোকে জানে আৰু এইটো চিত্ৰনলা, তাৰপিছৰ পৰা মই অকণমান 1 টেমীমান ঢালি দিওঁ এই টুপিৰ পৰা। আৰু এইটো দেখিছেনে, বগা পেনাইল, এইটো মই ইউজ কৰোঁ। ইয়াৰ পৰা মই এক ঢাকন দি দিওঁ। হৈ গ'ল। মই এইটো আগত কৰি পিনি প্ৰমাণ পাইছোঁ, আপোনালোকক ডেমোটো দেখুৱাই দিছোঁ মই। কাৰণ মই ইয়াৰ পৰা প্ৰেক্টিকেলি কৰি প্ৰমাণ পোৱাৰ পিছতে আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰোঁ। এইটো হৈছে ডিজেল মই অকণমান চাইকেল লগাই দিলোঁ। ডিজেল চব ব্যৱস্থা কৰি চাইছোঁ মই, পৰিত্ৰাণ পোৱা নাছিলোঁ মাকিৰ পৰা। এইটো কৰাৰ পাছত মই 90% মান কমকৈ দেখা পাইছোঁ গঁৰালত। গতিকে আপোনালোকে ইউজ কৰি চাব পাৰে। আৰু মাকি এনেকুৱা বস্তু হয়, চব মাকিৰ পৰাহে বেমাৰ আজাৰ উৎপন্ন হয়। আৰু ভেটেনেৰি ডক্টৰবিলাকক পৰামৰ্শ লৈছোঁ মই। মাকিয়ে বেছিভাগ ঘৰখনলৈকে বেমাৰ আজাৰ লৈ আনে। গতিকে মাকিটোৰ পৰা বাচিবলৈ হ'লে এইখিনি মই কাম কৰি আছোঁ। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। এইকেইটা মই কৰাৰ পিছত মই অকণমান পৰিত্ৰাণ পাইছোঁ। গতিকে মই আগতেও কৰিছোঁ এনেকুৱা। আৰু এই বস্তুখিনি কিন্তু প্ৰেগনেঞ্চি গাহৰিক ৰুমত এইটো স্প্ৰে কৰি নিদিব। কাৰণ প্ৰেগনেঞ্চি ইয়াত মই ডিজেল দিছোঁ, অসুবিধা হ'ব পাৰে প্ৰেগনেঞ্চি ৰুমত যদি স্প্ৰে কৰিলে। গাহৰি বা ডাঙৰ এইবিলাকত কৰিব পাৰে আপুনি, কিন্তু প্ৰেগনেঞ্চি গাহৰি ৰুমত আপোনালোকে নকৰিব। গতিকে মই ঢালি দিওঁ মেচিনত। কিছুমানে এইটো স্প্ৰে মেচিনটোকো সোধে, 3,500 টকা লৈছিলে। এইটো ডাইৰেক্ট ইয়াত অন কৰিলে ৰঙাটো অন কৰি ডাইৰেক্ট হয় এইটো। আৰু এইটো চুইচটো ইয়াৰ পৰাও কৰিব পাৰে, শ্ল'লি কৰিব পাৰে। এইটো লাহে কৰিবলগীয়া হ'লে ইয়াৰ পৰা চুইচৰ পৰা কৰে, আৰু ডাইৰেক্ট কৰিবলগীয়া হ'লে এইটো ডাইৰেক্ট ৰঙাটো টিপি দিওঁ। এইটো মই এতিয়া ঢালি দিওঁ।
এতিয়া যিটো নেকি বেমাৰ আহি আছে, পাবনৰ বতাহ লৈ আনিছে, তাৰমানে স্কিনটোৰ বেমাৰ 1 নম্বৰ একদম দৰৱ এইটো। আপোনালোকে ঘৰুৱা দৰৱ, ডিজেল আৰু বগা পেনাইল আৰু এটা বস্তু চিত্ৰনলা, এই 3টা গাহৰিৰ গাত আপোনালোকে ঘঁহি দিব, একদম ৰিজাল্ট ভাল পাবই আপোনালোকে। আৰু মাখিৰ কাৰণে মই এইটো ব্যৱস্থা কৰিছোঁ। মাখিৰ কাৰণে হয় আৰু স্কিনটো বেমাৰৰ কাৰণে হৈ যায় এইটো। গতিকে বলক স্প্ৰে কৰি আহোঁ। মোৰ ফাৰ্মখনত মাখিটো একদম 90% গুচি গ'ল এইটো মৰাৰ পিছত। গাহৰি গাত লগালে একো আপত্তি নাই। মই প্ৰেক্টিকেলি নিজে ইউজ কৰি পিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। হৈ গ'ল বন্ধুসকল। তাৰমানে মই পটাছটো কিয় লগাইছোঁ, বীজাণু মুক্তৰ কাৰণে পটাছটো লগাই দিছোঁ। একচুৱেলি ফেনাইল, চিত্ৰনলা আৰু এইটো ডিজেলটো, এই 3টা যদি লগাব পাৰিলে একেবাৰে মাখিয়ে একদম পূৰা 1-2টা দেখিবলৈ পাব ফাৰ্মত, কিন্তু নাইকিয়া হৈ যায়। নহ'লে মোৰ ফাৰ্মত আগত বহুতখিনি মাখি আছিলে। এই যেতিয়া নেকি মই ইউজ কৰি আছোঁ, তেতিয়াৰ পৰা মই মাখি কমকৈ দেখা পাইছোঁ। আপোনালোকক আজি ডেমোটো দেখুৱাবৰ কাৰণে এইখিনি ৰিপিট ভিডিঅ' কৰি দেখুৱাবলগীয়া হ'ল। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে? ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগত বেল আইকন দবাই দিব, যাতে মই এনেকুৱা আপোনালোকক আৰু ইণ্টাৰেষ্টিং ভিডিঅ' আনি দেখুৱাব পাৰিম। গতিকে ভিডিঅ'টো দেৰি নকৰোঁ বন্ধুসকল, আজিলৈ ইমানেই। বাই বাই।